তো আজি পুনৰ এটা কমেণ্ট আৰু ৰিপ্লাইৰ ভিডিঅ' লৈ আহিছোঁ গতিকে প্ৰথমৰ পৰা কমেণ্টখিনি ল'বলৈ চেষ্টা কৰিম প্ৰথম কমেণ্টটো কৰিছে সাহিল আহমেদে একাডেমিক ইনফৰমেশ্যন আপডেট কৰা উইণ্ডোত পেণ্ডিং লিখা আছে আৰু অ'পেন হোৱা নাই একাডেমিক ইনফৰমেশ্যন আপডেট কৰাৰ কাৰণে লাষ্ট ডেটটো এক্সটেণ্ড কৰি দিছে 31 আগষ্টলৈকে লাষ্ট ডেটটো এক্সটেণ্ড কৰা হৈছে গতিকে চিন্তা কৰিব নালাগে সাৰ্ভাৰৰ প্ৰব্লেমৰ কাৰণে হয়তো তেনেকুৱা হৈ আছে 2 দিনৰ ভিতৰতে ঠিক হৈ যাব দাদা এডমিট কাৰ্ডখন কেতিয়া পাম এতিয়ালৈকে এপ্লাই প্ৰচেছে চলি আছে 10 আগষ্ট লাষ্ট ডেট আৰু যিসকল এপিয়াৰিং কেণ্ডিডেট থাকিব তেওঁলোকৰ কাৰণে একাডেমিক ইনফৰমেশ্যনৰ কাৰণে 31 আগষ্ট লাষ্ট ডেট দিয়া আছে একাডেমিক ইনফৰমেশ্যন কিন্তু এপ্লিকেশ্যনখন 10 তাৰিখৰ আগতে সাবমিট কৰিব লাগিব EWS সাৰ্টিফিকেটটো 2020 দিছোঁ 2021 মানে বনোৱা নাই কিবা হ'ব নেকি এতিয়া চোৱা যদি 2020 বনাইছা আৰু যদি তাত ভ্যালিড আছে 1 ইয়াৰ ভ্যালিডিটি থাকে EWS সাৰ্টিফিকেট 1 বছৰৰ কাৰণে ব্যৱহাৰ কৰি থাকিব পাৰা গতিকে যদি ভ্যালিড হয় তেতিয়াহলে কথা নাই 2021ত বনাব লগা কথা নাই 2020ৰ খনে চলি যাব এক্সামৰ ডেটটো পিছলে যাবনি বাৰু এতিয়ালৈকে এক্সামৰ ডেট দিয়াই নাই ইউনিভাৰ্চিটিৰ পৰা গতিকে সকলোখিনি ঠিক হ'লে কৰোনা পৰিস্থিতি ঠিক হ'লে তারপরে খুলিবও লাগিব ইনস্টিটিউশনবিলাক তেতিয়াহে এক্সামটো কন্ডাক্ট কৰিব গতিকে এক্সামৰ ডেট দিলে নিশ্চয়কৈ জনাই দিম এতিয়ালৈকে দিয়া নাই এক্সাম কেতিয়া সেম কমেন্ট গতিকে এক্সাম ডেট এতিয়ালৈকে দিয়া নাই মোৰ মানে আইডি প্ৰুফত মাৰ্ক আহিছে আৰু বাকি কিটাত অহা নাই এতিয়া সব ডকুমেন্ট আপলোড যিখিনি ডকুমেন্টস আছে লগত আছে সেইখিনি ডকুমেন্টস আপলোড দিয়া লগতে একাডেমিক যিখিনি ইনফৰমেশ্যন যিখিনি লাগে গোটেইবিলাক ডকুমেন্টস আপলোড দিয়া আৰু যিখিনি মেন্ডেটৰি ডকুমেন্টস সেইখিনিতো আপলোড কৰিব লাগিবই ইয়াত কমেন্টত মেনশন কৰা নাই কোৰ এপ্লাইৰ কথা কৈছা কিন্তু মই ধৰি লৈছো আসাম এগ্ৰিকালচাৰ ইউনিভাৰ্চিটি যেহেতু এপ্লাইটো চলি আছে তাত এপ্লাই কৰিছা বুলি ধৰি লৈছো গতিকে মেন্ডেটৰিখিনিও আপলোড কৰা আৰু যিখিনি লাগতিয়াল ডকুমেন্টস হাতত আছে সেইখিনি আপলোড কৰি দিবা আইডি প্ৰুফ আগতে এবাৰ ডিসকাস কৰিলো MOBC কেটেগৰি টু NCL নথকাবোৰক ধৰে নেকি এতিয়া MOBC মানে হৈছে মাইনৰিটি এণ্ড আদাৰ বেকৱাৰ্ড ক্লাसेस কেটেগৰি গতিকে যেটো কোৱেশ্চন সুধিছা হেতু কোৱেশ্চনৰ বিষয়ে গম নাপাও কিন্তু যিখিনি কাট অফ আহে হে কাট অফ খিনিত মেনশন কৰা থাকে OBC অৰ MOBC ব্ৰেকেটত থাকে NCL নন ক্ৰিমিলিয়াৰ বুলি থাকে গতিকে কোৱেশ্চনটোৰ সঠিক উত্তৰ দিব নোৱাৰিম কাৰণ যিখিনি কাট অফ লিষ্টত আছিল সেইখিনিহে ভিডিওটোৰ জৰিয়তে ডিসকাস কৰা হৈছে দাদা বি ফাৰ্মৰ এন্ট্ৰেন্স হয়নে মেৰিট চাই জনাবচোন আগত অসম কোনখন গভৰ্ণমেণ্ট কলেজত বি ফাৰ্ম আছে হেতু কৈ দিব বি ফাৰ্মৰ বিষয়ে ডিটেইলছত গম নাপাও আৰু বি ফাৰ্ম কোৰ্স থকাটো এখন হৈছে ডিব্ৰুগড় ইউনিভাৰ্চিটিত আছে আৰু আসাম ইউনিভাৰ্চিটি শিলচৰত আছে শিলচৰ আৰু ডিব্ৰুগড়ত বি ফাৰ্ম কোৰ্সটো থকা বুলি গম পাও কিন্তু ইয়াৰ ডিটেইল ইনফৰমেশ্যন মোৰ ওচৰত নাই ঠিক আছে হোৱাট ইজ TGL কোটা TGL কোটাটো হৈছে টি গাৰ্ডেন লেবাৰ যিসকল মানে চাহ বাগানৰ কৰ্মচাৰী হয় তেওঁলোকৰ লৰা ছোৱালীৰ বাবে চিলড্ৰেনৰ বাবে TGL বা XTGL কোটা ৰিজাৰ্ভ থাকে BHMS অৰ ইনফৰমেশ্যন নাই ওয়েবসাইট বিলাকতো ইনফৰমেশ্যন নাই আৰু যিবিলাক থাৰ্ড পাৰ্টি ওয়েবসাইটত আছে সেইখিনি মই ফলো নকৰো ঠিক আছে হাউ টু এপ্লাই ফৰ এন্ট্ৰেন্স টেষ্ট এতিয়ালৈকে এপ্লাই কৰা নাই ভিজিট অফিচিয়েল ওয়েবসাইট and read the information bulletin carefully nice লিখেছে thank you পিছে ভিডিওটো বহুত পুৰণি ভিডিও যিকি নহক এগ্ৰিকালচাৰ আৰু ভেটেনাৰি ৰেজিষ্ট্ৰেচন সেম হয় নেকি এগ্ৰিকালচাৰ আৰু ভেটেনাৰি ৰেজিষ্ট্ৰেচন সেমে হয় এবাৰ ৰেজিষ্ট্ৰেচন কৰিলে গোটেইবিলাক কোৰ্সৰ কাৰণে এপ্লিকেবল হৈ যায় এগ্ৰিকালচাৰ ভেটেনাৰি হৰ্টিকালচাৰ সেৰিকালচাৰ কমিউনিটি সায়েন্স ফিশাৰী সায়েন্স ফুড নিউট্ৰিশন ডায়েটেটিক যিখিনি কোৰ্স আছে ইউজি কোৰ্স আছে গোটেইবিলাকৰ কাৰণে এলিজিবল হৈ যায় এপ্লিকেবল হৈ যায় এডুকেশ্যন গুড দিছে থ্যাংক ইউ দিছো মোৰ ফালৰ পৰা তাৰ পাছত আহিলে BHMS or cut off next video BHMS or official তেনেকুৱা ওয়েবসাইটত ইনফৰমেশন নাই গটিকে থাৰ্ড পাৰ্টি
ইনফৰমেশ্যন মই ফ'ল' নকৰোঁ, গতিকে অফিচিয়েল ছাইটত যেতিয়া নাই ভিডিঅ' আপলোড কৰা নহয়। ঠিক আছে, এইবাৰ DMEৰ পেৰামেডিকেলৰ এক্সাম কেতিয়া ওলাব আৰু ফৰ্ম ওলাইছে নেকি কিবা? এতিয়ালৈকেতো ইনফৰমেশ্যন অহা নাই পেৰামেডিকেলৰ এক্সাম হ'ব নে কি হ'ব। লাষ্ট ইয়াৰতো HSৰ মেৰিটতে এডমিশ্যন হৈছিলে, কাউন্সেলিং ৰিচেণ্টলি হৈ গৈছে। গতিকে নতুন যেতিয়া ইনফৰমেশ্যন কিবা আহিব ভিডিঅ'ৰ জৰিয়তে জনাই দিম। BHMSৰ কাট অফ নাই, ইনফৰমেশ্যন নাই। OBC SC হোৱাই ভাল আছিল, এইটোতো হয়েই আৰু ন' কমেণ্ট এইটোত। কেনে নৰ্থ ইষ্ট ষ্টুডেণ্ট এপ্লাই ফেট এক্সাম? চেম কুৱেশ্যন কিছুমান হৈ আছে। নৰ্থ ইষ্ট ষ্টুডেণ্ট কেন এপ্লাই থ্ৰু NEC কোটা অৰ ICR অৰ VCI অৰ হাইফি কেটেগৰী কোটা। দাদা BHMS কলেজৰ কাট অফ মাৰ্কছ, বেচেলৰ অফ হোমিঅ'পেথিক মেডিচিন এণ্ড চাৰ্জাৰী। গতিকে ইনফৰমেশ্যন নাই, অফিচিয়েল ইনফৰমেশ্যন নাই। মোৰ মেথছত 23 আছে HSত, মই এগ্ৰিকালচাৰ অনলাইন কৰিব পাৰিম নে জনাব প্লিজ। এগ্ৰিকালচাৰৰ যিটো মাৰ্ক চাই সেইটো চাব, ফিজিক্স কেমেষ্ট্ৰি আৰু বায়'লজিত চাব, গতিকে এপ্লাই কৰিব পাৰিবা। এই তিনিটা ছাবজেক্টত মানে থিয়ৰী প্ৰেক্টিকেল ছেপাৰেটলি পাছ কৰা হ'ব লাগে। আৰু ভেটেনাৰী ছায়েন্সৰ কাৰণে ইংলিছটো চাই, ফিজিক্স কেমেষ্ট্ৰি বায়'লজি আৰু ইংলিছখন চাই। তাৰপিছত থেংকছ দিছে, কিন্তু ভিডিঅ'টো বহুত পুৰণি ভিডিঅ'। BC নাৰ্ছিঙৰ এডমিশ্যন এইবাৰ মেবি নিটৰ থ্ৰুৱেদি হ'ব, NTA ন'টিছ দিছে কালি অলৰেডি। এতিয়া যিখিনি BC নাৰ্ছিঙৰ এণ্ট্ৰেঞ্চ হয়, ষ্টেট লেভেলৰ যিখিনি কোটা থাকে, ষ্টেট কোটা থাকে, সেইখিনিৰ এণ্ট্ৰেঞ্চটো পাতে শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটি অফ হেল্থ ছায়েন্সৰ ফালৰ পৰা পাতে। গতিকে NTA যিখিনি দিছে সেইখিনি হয়তো চেণ্ট্ৰেল লেভেলৰো হ'ব পাৰে। গতিকে ষ্টেট লেভেলৰ ন'টিছ নোলোৱালৈকে কনফাৰ্ম হ'ব নোৱাৰি। GMCHৰ 581 আছিল, কাট অফ ফুল হৈছে। ইয়াত মই নিজাকৈ একো দিয়া নাই, DMEৰ ৱেবছাইটত যিখিনি ইনফৰমেশ্যন দিয়া আছে, PDF ফাইল দিয়া আছে, তাৰ পৰাই গোটেইখিনি ডিছকাছ কৰা হৈছে। ইয়াত মোৰ নিজা একো নাই, গতিকে মোৰ ভুল হোৱা ইয়াত কথাই আহি নপৰে। যদি অফিচিয়েল ছাইটে ভুল কৰিছে, অফিচিয়েলি যিটো আপডেট দিছে সেইটোৱে ভুল কৰিছে, তেতিয়াহ'লে আৰু গম নাপাওঁ। কিন্তু ইয়াত মোৰ নিজা একো কণ্ট্ৰিবিউশ্যন নাই। फर्स्ट टाइम ऑनलाइन में अगर कुछ रॉन्ग हो गया तो सेकेंड टाइम फिर से कर सकते हैं या नहीं? हाँ, कर सकते हो। দাদা পেৰামেডিকেল এডমিশ্যন কেতিয়া হ'ব? না এইবাৰ নহয়, পেৰামেডিকেলৰ আহিব, কাৰণ যোৱা বছৰো লেট হৈছিলে, এইবাৰো আহিব তেনেকৈ। অইল ডিগবৈ দুলীয়াজান BC নাৰ্ছিং আইডিয়া নাই, ইনফৰমেশ্যন নাই। এতিয়ালৈকে আমি HSৰ অৰিজিনেল মাৰ্কশ্বিট আৰু পাছ চাৰ্টিফিকেট পোৱা নাই, কি কৰিম এতিয়া? প্লিজ ৰিপ্লাই। যিখিনি একাডেমিক ইনফৰমেশ্যন আছাম এগ্ৰিকালচাৰ ইউনিভাৰ্চিটিৰ পৰা আপডেট কৰিব দিছিলে, তাৰে কাৰণে 31 আগষ্টলৈকে লাষ্ট ডেটটো এক্সটেণ্ড কৰি দিছে। গতিকে চিন্তা কৰিব নালাগে, এতিয়া এপিয়াৰিং কেণ্ডিডেট হিচাপত এপ্লিকেশ্যনখন ছাবমিট কৰি থৈ দিয়া, আৰু যেতিয়া অৰিজিনেল আহিব 31 আগষ্টৰ আগত যদি অৰিজিনেল আহে তেতিয়াহ'লে অৰিজিনেলখন আপলোড কৰি দিবা, আৰু যদি নাহে তেতিয়াহ'লে অনলাইন কপিটো আপলোড কৰি দিবা, যিটো অনলাইনৰ পৰা ডাউনলোড কৰিছা মাৰ্কশ্বিটখিনি আপলোড কৰি দিবা। দাদা টি গাৰ্ডেনৰ ষ্টুডেণ্টৰ কিমান কাট অফ? যিখিনি ইনফৰমেশ্যন আছিলে মই কাট অফৰ ভিডিঅ' অলৰেডি আপলোড কৰিছোঁ, বাকী যদি কিবা দিয়া নাই সেইখিনি ইনফৰমেশ্যন মোৰ ওচৰত নাই। গতিকে আজিৰ কাৰণে এইখিনিয়ে কমেণ্ট আছিলে, আৰু যদি কমেণ্ট ৰৈ গৈছে তেনেহ'লে পিছৰ ভিডিঅ'ত কভাৰ কৰিবলৈ চেষ্টা কৰিম। আৰু প্ৰথমত দুটা নতুন কমেণ্ট আহিছে, সেই দুটা লৈ লৈছোঁ। এডমিট কাৰ্ডখনৰ ডেট আহিলে এটা ভিডিঅ' বনাই জনাই দিবচোন প্লিজ। নিশ্চয়কৈ জনাম, এডমিট কাৰ্ড যেতিয়া আহিব তেতিয়া ভিডিঅ' বনাই দিম। তাৰমানে মাৰ্কশ্বিট চাৰ্টিফিকেট 31 আগষ্টলৈকে আপলোড কৰাৰ ডেট দিছে। তাৰমানে যিখিনি এপিয়াৰিং কেণ্ডিডেট আছে তেওঁলোকৰ হাততো অৰিজিনেল মাৰ্কশ্বিট বা চাৰ্টিফিকেট নাই, গতিকে তেওঁলোকৰ কাৰণে 31 আগষ্টলৈকে ডেটটো দি দিছে চাৰ্টিফিকেট আপলোড কৰা বা মাৰ্কশ্বিট আপলোড কৰা। কিন্তু এপ্লিকেশ্যন ফৰ্মখন 10 আগষ্টৰ আগতে ছাবমিট কৰিব লাগিব এজ এ এপিয়াৰিং কেণ্ডিডেট। যিসকলে কৰা নাই তেওঁলোকে এপিয়াৰিং কেণ্ডিডেট হিচাপত 10 আগষ্টৰ আগত এপ্লিকেশ্যন ফৰ্মখন ছাবমিট কৰি দিলে হ'ল, আৰু পিছত যেতিয়া মাৰ্কশ্বিট আহিব তেতিয়া ছাবমিট কৰি দিলে হ'ল, আৰু ডেটটো দিয়া আছে 31 আগষ্টলৈকে।